হেল্ল' বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে এটা বহুতো ভাল খবৰ আছে। এনএফচিৰ পৰা কেইটামান চাকৰিৰ পদ ওলাইছে, য'ত তোমালোকে আবেদন কৰিব পাৰিবা। বন্ধু-বান্ধৱীসকল, তোমালোকে মেট্ৰিক পাছ কৰা থাকিলেহে তোমালোকে আবেদন কৰিব পাৰিবা। আৰু তোমালোকৰ যিমান অৰ্হতা বেছি বা যোগ্যতা বেছি, তোমালোকে বেলেগ বেলেগ পোষ্টত আবেদন কৰিব পাৰিবা। এতিয়া আহা এনএফচিত তোমালোকে কেনেকৈ আবেদন কৰিব পাৰিবা। বন্ধু-বান্ধৱীসকল, তোমালোকে যদি এনএফচিত আবেদন কৰাৰ পিছত সফল হ'ব পাৰা, তেতিয়াহ'লে তোমালোকৰ চেলাৰী থাকিব 9,600 পৰা 10,550 টকালৈ। আৰু যদি ইয়াতে আলোচনা কৰো বয়সৰ সীমা কিমান, ইয়াতে বয়সৰ সীমা হৈছে 18 বছৰৰ পৰা 25 বছৰলৈকে। আৰু আৰু তোমাৰ আবেদন কৰাৰ সময় আৰম্ভ হ'ব 28 তাৰিখ 10 মাৰ্চ 2025, আৰু লাষ্ট ডেটটো শেষ হ'ব 15 তাৰিখ 11 মাৰ্চ 2025। বন্ধু বান্ধৱীসকল, তোমালোকে সোনকালে আবেদন কৰিলো আৰু তোমালোকে এতিয়াৰ পৰা প্ৰেক্টিচ কৰা আৰম্ভ কৰি দিয়া। ভেকেঞ্চি কেটেগৰী ৱাইজ তোমালোকক দিয়া আছে, যেনেকুৱা ফিটাৰত আছে 126টা পোষ্ট, টাৰ্ণাৰত আছে 35টা পোষ্ট, আৰু ইলেক্ট্ৰিচিয়ানত আছে 53টা পোষ্ট। ইত্যাদি বিলাক তোমালোকে চাই ল'বা আৰু তোমালোকে আবেদন কৰিবা। বন্ধু বান্ধৱীসকল, তোমালোকে অতি সোনকালে আবেদন কৰিবা, যাতে লাষ্টত গৈ তোমালোকৰ ৱেবছাইটটো শ্ল' নহয়। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা লাগিল? আজিৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰি ছাবস্ক্ৰাইব কৰি